এটা টুৰিজমত হটস্পট কৰিবৰ কাৰণে বিভিন্ন প্ৰডাক্ট আমি ইয়াত সৃষ্টি কৰি আছোঁ। আমাৰ নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক আছে, সেইটো সারা পৃথিৱীত কেনেকৈ চেল কৰিব পাৰে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। আমাৰ বড়োলেণ্ডত ৰিভাৰ ৰাফটিং, বেখি আৰু বৰনদী ৰিভাৰৰ ওপৰত আমি কৰি আছোঁ, সেইটোকে আমি চেল কৰি আছোঁ। আমাৰ ইয়াত জীপ চাফাৰী, এলিফেণ্ট চাফাৰী আৰু ইত্যাদি ইত্যাদি বহুত প্ৰডাক্ট আমি সৃষ্টি কৰিছোঁ। ইয়াৰ লগতে ভাল এটা প্ৰডাক্ট কোকৰাঝাৰ টাউনৰ ওচৰতে চিক্ৰিচিকলা পাহাৰত যিটো পাৰাগ্লাইডিং কৰা হ'ল, এই পাৰাগ্লাইডিংটো আমি এতিয়া নেশ্যনেল লেভেল মাত্ৰ নহয়, ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাবৰ কাৰণে এই মাহত 11 তাৰিখৰ পৰা 14 তাৰিখলৈকে কোকৰাঝাৰত এই ইণ্টাৰনেশ্যনেল পাৰাগ্লাইডিং কম্পিটিশ্যন আমি আয়োজন কৰিছোঁ। তো এই ইণ্টাৰনেশ্যনেল পাৰাগ্লাইডিং কম্পিটিশ্যনত বহুকেইটা দেশৰ পৰা ইয়াত পাৰ্টিচিপেণ্টছ আহিব। এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন হোৱা পাৰ্টিচিপেণ্টছ আমাৰ ইণ্ডিয়াৰ পৰা 93 জন আহিব, ছিংগাপুৰৰ পৰা আহিব, চাইনাৰ পৰা 10 জন ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে, ছিংগাপুৰৰ পৰা এজন ৰেজিষ্ট্ৰেশ্যন কৰিছে, ইণ্ডোনেছিয়াৰ পৰা 9 জনে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, জাপানৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিছে, টাইৱানৰ পৰা কৰিছে, কোৰিয়াৰ পৰা 6 জন কৰিছে, নেপালৰ পৰা 5 জন কৰিছে, মালয়েছিয়াৰ পৰা কৰিছে, মংগোলিয়াৰ পৰা কৰিছে, হংকঙৰ পৰা কৰিছে। টোটেল 130 পাৰাগ্লাইডাৰ্ছসকলে এই কম্পিটিশ্যনত ভাগ ল'বৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে। তো 11 তাৰিখ ৰাতিপুৱাত এই পাৰাগ্লাইডিং কম্পিটিশ্যনটো অপেনিং হ'ব আৰু 14 তাৰিখ আবেলিত ইয়াত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু ফাৰ্ষ্ট গ্লাইডাৰৰ কাৰণে আমি 2 লাখ টকীয়া কেছ এৱাৰ্ড আমি দি দিম আৰু ইয়াৰ লগতে চাইটেশ্যন আৰু বিভিন্ন প্ৰাইজ থাকিব। আৰু মহিলাসকলৰ কাৰণেও আমি 2 লাখ টকা এটা এৱাৰ্ড আমি দি দিম। ইয়াত মেল আৰু ফিমেল আছে। সকলোৱে কৈছে যে আজিলৈকে সারা পৃথিৱীত যিমান পাৰাগ্লাইডিঙৰ কম্পিটিশ্যনৰ কাৰণে কেছ এৱাৰ্ড দিয়া হয়, তাতে আজি আমি বড়োলেণ্ডত যি কেছ এৱাৰ্ড এমাউণ্ট দিবলৈ গৈ আছোঁ, সেইটোৱে হায়েষ্ট এমাউণ্ট। গতিকে এইটো ভাল পাই পৃথিৱীত 9খন দেশৰ পৰা এতিয়া পাৰ্টিচিপেট কৰিবৰ কাৰণে জইন কৰিছে। And there are, I have already said, 10 countries are participating. So I request every one of people, and especially the media, to help us to inform all sections of people that such a very good event is being taken place in Kokrajhar.